বান্ধৱীসকল নমস্কাৰ মই সবিতা মই আপোনালোকৰ ওচৰত আজি পুনৰ নতুন ভিডিঅ' এটা লৈ আহিছো আজিৰ ভিডিঅ'টোত মই আপোনালোকক ব্লাউজ কেনেকৈ কাটিং কৰে সেই বিষয়ে ক'ম এই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু এই ভিডিঅ'টো চালে আপুনি আপোনাৰ বহুমূলীয়া ব্লাউজটো আপুনি নিজৰ গাৰ মাপ অনুযায়ী নিজে ঘৰতে কাটিং কৰি চিলাব পাৰিব এতিয়া ঠিক আছে আমি এতিয়া ব্লাউজটো জোখ মাখলৈ আহোঁ মই ব্লাউজটো চিলাম 30 মাজি 38ৰ জোখটো 38ৰ আমি ব্লাউজটো প্ৰথমতে ব্লাউজৰ কাপোৰটো প্ৰথমতে আমি কি কৰিব লাগিব দুভাজত ল'ব লাগিব এয়া মই কাপোৰটো এই দুভাজত লৈছো এতিয়া ব্লাউজৰ দিশটো লৈ চাব লাগিব মোৰ ব্লাউজৰ দিশ দিয়া আছে 14 টো সদায় আমি 1+ কৰি ল'ব লাগে চিলাই গুচি যায় যে তাৰ বাবে 1+ কৰি ল'ব লাগে এয়া 14 1+15 এয়া 15ৰ মই এটা দাগ মাৰি দিছো এয়া 15ত দাগ এটা মাৰি দিছো এতিয়া এই কান্ধৰ জোখ কান্ধ আছে 5.5 এইখিনিৰ পৰা আমি 5.5ত এটা আকৌ দাগ মাৰি দিছো এয়া তাৰ পিছত আহিলে তলটো কান্ধৰ তলটো 6 ললে হৈ যায় এয়া মই 6 এটা দাগ মাৰি দিছো এতিয়া ইয়াত মই স্কেলেৰে এনেকুৱাকে আঁচটো টানি দিছো এইফালে মই তলফালে এটা আঁচ টানি লৈ যাম এইটো মই টানি লৈ গৈছো আপোনালোকে এটা কথা সদায় মন কৰিব কান্ধৰ যিটো জোখ দিয়া থাকে এইটো মই 5.5 লৈছো আপুনি 32ৰ পৰা 42 ব্লাউজৰ আপুনি সদায় যদি 5.5 লয় তেতিয়া কোনো অসুবিধা নহয় ধুনীয়াকে মিলি যাব গতিকে এই কথাটো আপোনালোকে সদায় মনত ৰাখিব 5.5 দিলেই হ'ব এতিয়া আহিলে বুকুৰ জোখ মোৰ আছে ব্লাউজটোৰ বুকুৰ জোখ আছে 38 টো আমি 4ৰে সদায় হৰণ কৰিব লাগে যি জোখ নহওক সদায় 4ৰে হৰণ কৰিব লাগে 38 ক 4ৰে হৰণ কৰিলে আমি কিমান পাম 9.5 পাম এয়া এইফালে মোৰ ডিঙিৰ অংশ আৰু এইফালে কাটা অংশ গতিকে মই 9.5ত সদায় আৰু হাতৰ তলটোতে বুকুৰ জোখটো ল'ব লাগে এই 9.5ত মই এটা দাগ মাৰি দিছো এইটো তাৰ পিছত যিটো জোখ থাকে সেই জোখত কৰি সদায় 1.5 ইঞ্চি বা 2 ইঞ্চি বেছিকে ল'ব লাগে গতিকে মই 1.5 ইঞ্চি বেছি লৈছো 1.5 ইঞ্চি বেছি লোৱাতে মই কিমান পাইছো 11 এয়া মই 11টো এটা দাগ মাৰি দিছো বুকুৰ জোখ যিমান দিয়া থাকে কঁকালৰ জোখ তাত কৰি 1 ইঞ্চি কম হ'ব লাগে ইয়াত মই পাইছো মূলটো আছে কিমান 9.5 ন গতিকে ইয়াত থাকিব 9.5 পাইছো ইয়াত থাকিব 8.5 মূল জোখটো হৈছে 8.5 আৰু 1.5 ইঞ্চি যে মই বেছিকে লৈছো গতিকে ইয়াত থাকিব 9.5 এটা দাগ মাৰি দিছো এতিয়া স্কেলেৰে প্ৰথমতে মই এই দাগটো এইখিনিৰ পৰা ইয়াত এটা দাগ মাৰি দিছো এইটো হৈছে মোৰ চিলাই আৰু এইটো হৈছে মোৰ মূল দাগ এইটো মূল জোখটো দেই এয়া হৈ গ'ল এতিয়া হিল হাতত যে মই এই তলফালে যে দিছো এইটোৰ পৰা আপোনাৰ 1 ইঞ্চি ভিতৰত এটা দাগ দিব লাগে এইটো দিছো আৰু এই দাগটোৰে মই এইখিনি ধুনীয়াকে অকমান বেণ্ড কৰি মিলাই দিব লাগে এই মূল জোখটো আছিলে 9.5 এই 9.5 লৈকে লৈ যাব লাগে কিন্তু মই যদি অকমান তলফালে লৈ যাওঁ তেতিয়াহ'লে ব্লাউজৰ ফিটিংটো আৰু বেছি ধুনীয়া হয় সেয়ে মই এইটো 6 আছিলে ন মই অকমান তলফালে মিলাই দিছো এইটো হৈ গ'ল এতিয়া আহিলে ডিঙি এই দাগটো মই মাৰা নাই এই দাগটো মই মাৰি থৈ দিছো এতিয়া আহিলে ডিঙি সদায় আপুনি 2ৰ পৰা 3ৰ ভিতৰত ল'ব লাগে পাৰে যাক যিমান ডাঙৰ লাগে মই কিন্তু এইটোত 2.5 লৈছো এয়া ডিঙিৰ জোখটো মই 2.5 লৈছো
আৰু কিমাননো মই ডিপ কৰিম সেইটো নিজৰ জোখত পাৰিব। এতিয়া মই 9 লৈছোঁ, এই 9ৰ এটা দাগ মাৰি দিছোঁ আৰু এইফালে মই 2.5 লৈছোঁ, 2.5ত এটা দাগ মাৰি দিছোঁ। এতিয়া মই স্কেলেৰে এয়া টানি দিছোঁ, এইফালেও স্কেলেৰে মই টানি দিছোঁ। এতিয়া এইটো অলপ বাহিৰ ফালে ওলাই যোৱাকৈ এনেকুৱাকৈ যদি আমি মিলাই আনো তেতিয়া ই দেখিবলৈ পিছফালটো দেখিবলৈ বেছ ধুনীয়া হ'ল। এইখিনি হৈছে। এতিয়া লাগিলে আমাৰ এইফালে টিক বুলি যি কয় এইটো কি জোখত ল'ব সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব। এইটো কোনো নিৰ্দিষ্ট মানে জোখ নাই, 5ও ল'ব পাৰে, 4ও ল'ব পাৰে। মই এইটো 4.5 লৈছোঁ এইটো, আৰু এইফালে ওপৰ ফালে লৈছোঁ মই 5 লৈছোঁ, এই 5 লৈছোঁ, আৰু এইফালেও মিডিল পইণ্টৰ পৰা হাফ আপুনি ল'ব, এয়া হাফ হৈ গ'ল। এতিয়া এইটো এনেকৈ আঁকি দিয়ক, এইটো আঁকি দিয়ক, এইটো আঁকি দিয়ক। ইয়াৰ মেজাৰমেণ্ট হৈ গ'ল। এতিয়া মই ইয়াক কাটিব পৰা হৈ গৈছোঁ। পিঠি অংশ হৈ গ'ল। এতিয়া আহিলে ফ্ৰণ্ট চাইডটো এই দুভাজত ল'ব লাগিব। এই মই দুভাজত লৈছোঁ। এতিয়া বেক চাইডটো ইয়াত পাৰি লৈ প্ৰথমতে ইয়াত বডিৰ মাপটো লৈ ল'ব লাগিব। এয়া মই প্ৰথমতে বডিৰ মাপটো লৈ লওঁ। এয়া এইটো হ'ল আৰু এয়া 15 যোগ লৈছোঁ। তাৰপিছত এতিয়া এইটো যোগ লৈছোঁ। এইটো হৈ গ'ল। এতিয়া আমি বেক চাইডটো গুচাই দিম। এইটো গুচাই দিছোঁ। এতিয়া আহিলে হাতটো আছিলে 6 ন, গতিকে মই 6ৰ এটা দাগ মাৰি দিছোঁ, আৰু এইটো মই চিধাই এইফাললৈ টানি দিছোঁ। এইখিনিও মই টানি দিছোঁ। এই যে মই ইয়াত বডিৰ যে এই জোখটো লৈছোঁ, এইখিনি পিছফালৰ জোখমতে কাট কৰি কিন্তু ফ্ৰণ্ট চাইডত 1.5 ইঞ্চি বেছিকৈ ল'ব লাগে। সেয়ে মই ইয়াত 1.5 ইঞ্চি বেছিকৈ লৈছোঁ। এইটো 1.5 ইঞ্চিৰ দাগ মাৰিছোঁ। এইফালে 1.5 ইঞ্চিৰ এটা মই দাগ মাৰি দিছোঁ। এই আঁচডাল মোৰ টনাই হোৱা নাই, এইডাল মই সমান কৰি দিছোঁ। এইডাল মই সমান কৰি দিছোঁ। 1.5 ইঞ্চিৰ দাগ মাৰি দিছোঁ। এইটো মই আকৌ ইয়াত টানি দিছোঁ। এইটো মই টানি দিছোঁ। এইটো হৈ গ'ল। এতিয়া এইটো ফ্ৰণ্ট চাইডৰ হাতটো এইখিনিৰ পৰা 1/2 ইঞ্চি অকণমান ওপৰত উঠাই দিব লাগে। ওপৰত উঠাই দিছোঁ। এতিয়া মই এইটো আঁকি দিছোঁ, এইটো আঁকি দিছোঁ, কিন্তু এইটো অকণমান ভিতৰলৈ আনিব লাগে। এইটো ভিতৰলৈ যদি অকণমান আনো তেতিয়াহ'লে ইয়াত যে কেতিয়াবা এনেকুৱাকৈ ফুলি থাকে, এই ফুলাখিনি নাথাকে। যদি আমি সমানকৈ দিওঁ তেতিয়াহ'লে এইটো ফুলি থাকে। সেইকাৰণে এইটো সদায় অকণমান ভিতৰৰ ফালে টানি দিব লাগে। এইটো হৈ গ'ল। তাৰপিছত এতিয়া আহিলে ডিঙিটো আমি কিমান কাটি ডিপ কৰিম। ডিঙিটো 6 হ'লে সাধাৰণতে ভাল হয়, নৰ্মেল হয়। গতিকে 6ত মই এটা দাগ মাৰি দিছোঁ। এয়া 6ত এটা মই দাগ মাৰি দিছোঁ। এইটো মই স্কেলেৰে টানি দিছোঁ। আকৌ এতিয়া আহিলে
বুকুৰ মিডল পইণ্টলৈ মিডল পইণ্টটো আমি এই 6ৰ পৰা আকৌ 6ত আকৌ এটা দাগ মাৰি দিছোঁ এই 6ত এটা দাগ মাৰি দিছোঁ এতিয়া মিডল পইণ্ট হ'ব ইয়াত দুটা পইণ্ট থাকে ওপৰৰ অংশ এটা থাকে আৰু এটা তলৰ অংশ থাকে এইটো হৈছে মিডল অংশ গতিকে এইটো মই টানি দিছোঁ আৰু এইটো মই কিমান ল'ম সেইটো নিৰ্ভৰ কৰিব মোৰ গাৰ জোখটোৰ ওপৰত মোৰ এইটো জোখ আছিলে 38ক সদায় গাৰ জোখটো আমি 10ৰে হৰণ কৰিব লাগে আপোনাৰ যিমানেই হওক সাইজ কোনো কথা নাই সদায় 10ৰে হৰণ কৰিব লাগে গতিকে 38ক 10ৰে হৰণ কৰিলে আমি কিমান পাম 3.8 টো হৈছে ইয়াৰ হাফ অংশ কিন্তু আমাক ফুল অংশ লাগিব ফুল অংশ হ'লে তেতিয়া ইয়াৰ ডাবল হ'লে কি হ'ব 7.6 হ'ব গতিকে এই 7.6ত এটা মই দাগ মাৰি দিছোঁ এয়া 7.6ত এটা মই দাগ মাৰি দিছোঁ এইটো হৈ গ'ল এতিয়া আহিলে ডিঙিটো প্ৰথমতে মই শ্বেপটো লৈ ল'ম ডিঙিৰ শ্বেপটো হৈছে এইটো হৈছে এই 6ত মই এটা দাগ মাৰি দিছোঁ কিন্তু এইটো অকণমান হেলনীয়াকৈ যদি আনো দেখিবলৈ ভাল হয় গতিকে মই এইটো অকণমান হেলনীয়াকৈ আনিম কিন্তু তাৰ আগতে মই এইখিনি কিমান ল'ম এইখিনি সাধাৰণতে 8ৰ পৰা 3ৰ ভিতৰত ল'ব লাগে তাত কৰি বেছি ডাঙৰ ল'ব নালাগে বেছি ডাঙৰ ল'লে লুজ হয় এইখিনি ল'লে ধুনীয়া ফিটিং হয় ডিঙিটো গতিকে মই 3ত এটা দাগ মাৰি দিছোঁ এয়া 3ত এটা দাগ মাৰি দিছোঁ আৰু এই শ্বেপটো মই ইয়াৰ লগত ধুনীয়াকৈ মিলাই দিছোঁ মই ধুনীয়াকৈ মিলাই দিছোঁ কিন্তু এইখিনি আপোনাৰ অকণমান যদি এইফালে আনা যায় তাৰ ডিঙিৰ শ্বেপটো দেখিবলৈ বেছ সুন্দৰ হয় গতিকে মই এইখিনিও অলপমান টানি দিছোঁ এইখিনি হৈ গ'ল এতিয়া আহিলে এই দাগটো যে দিছোঁ এই দাগটোৰ পৰা আমি ইয়াৰ পৰা সাধাৰণতে 5.5 দিলে ডিঙিৰ পৰা 5.5 দিলে দেখিবলৈ মানে শ্বেপটো বৰ ধুনীয়া হয় সেয়ে 5.5ত দিছোঁ খুব যদি ওখ হয় আপুনি 6তো দিব পাৰে গতিকে মই 5.5তে দিছোঁ গতিকে এই দাগটোৰ পৰা মই এইটো ধুনীয়াকৈ মিলাই নিম আৰু এটা কথা চাব লাগিব এইখিনিতনো কিমান আছে এই বস্তুটো চাব লাগিব সাধাৰণতে 3 থাকিলে ভাল হয় 3 অকণমান কম বা বেছি হ'লেও কথা নাই এইখিনিৰ লগত মই এই শ্বেপটো ধুনীয়াকৈ মিলাই আনিম এই শ্বেপটো মই এনেকৈ 5.5ত লগাই দিছোঁ এয়া মিলাই দিছোঁ এতিয়া এইখিনিৰ পৰা ওপৰত আপোনাৰ 1.3 মই এটা দাগ মাৰি দিছোঁ এয়া 1.3 এটা দাগ মাৰি দিছোঁ এইফালে যদি 1.3 দিছোঁ এইফালে ঠিক একে জোখতে দিব লাগিব 1.3 এটা মই দাগ মাৰি দিছোঁ এতিয়া দাগ মাৰিছোঁ টানি দিছোঁ আনি দিছোঁ এতিয়া মই এইটো হ'ল এতিয়া তলফালৰ এইটো আমি তলফালৰ চিধাই মাছ পইণ্টৰ পৰা তলফালৰ চিধাই আমি 4 ইঞ্চি তললৈ লৈ যাম এয়া 4 ইঞ্চিৰ এটা দাগ মাৰি দিছোঁ এতিয়া মই ইয়াক স্কেলেৰে আকৌ টানি দিছোঁ এতিয়া মই এইটো মিলাই দিছোঁ এইফালে এই মাজৰ আঁচডালৰ পৰা এইফালে 1/2 ইঞ্চি তলত এটা মই দাগ মাৰি দিছোঁ আৰু এইফালে ওপৰত যিমান তলফালৰ সিমান 1.3 এটা মই দাগ মাৰি দিছোঁ এতিয়া মই এইটো স্কেলেৰে টানি দিছোঁ এইটো মই টানি দিছোঁ তারপরে আৰু এই তলফালে 1 ইঞ্চি ওপৰত এটা মই দাগ মাৰি দিছোঁ এইটো মই এতিয়া টানি দিছোঁ এতিয়া এই পইণ্টটোৰ পৰা 1/2 ইঞ্চি মই অকণমান ওলাই দিছোঁ এইফালে দিলে এইফালে দিব লাগিব 1/2 ইঞ্চি এতিয়া মই স্কেলেৰে এই পইণ্টটোৰ পৰা এই পইণ্টটো
মিলাই পেলাই মই এটা দাগ মাৰি দিছোঁ আৰু এইফালেও এইটোৰ পৰা এইটোলৈ মই এটা দাগ মাৰি দিছোঁ এইটো হৈ গ'ল এতিয়া মই এইখিনি হ'ল এতিয়া আহিলে এইটো অংশটো মই কিমান কাটিম এফালে চাওক মোৰ এইখিনি গুচি যাব এইখিনি মইতো কাটিয়ে পেলাম এইখিনি কাটি পেলোৱাৰ পিছত মোৰ 1/3 আৰু হাফ মিলি মোৰ মোটামুটি বহুখিনি কমি যাব সেয়ে মই এই অংশটোৰ মানে 2 ইঞ্চি মোটামুটি কমিব সেইকাৰণে এই অংশটোৰ 4 আছে যে ইয়াৰ মই আধা ল'ম আধা হ'লে 2ত মই এটা দাগ মাৰি দিছোঁ আৰু এইটো মই এনেকৈ চিধা নহয় মই অলপ বেকাকৈ টানি দিছোঁ মোটামুটি এইটো ধৰক 7 মান লৈছোঁ আৰু 7 লৈছোঁ 7 ল'লে হ'ব বা 6.5 ল'লেও হ'ব মই এইটো এনেকুৱাকৈ ইয়াৰ লগত মিলাই টানি দিছোঁ এইটো হৈ গ'ল এতিয়া মই এইখিনি কাটিব পৰা হৈ গৈছোঁ তাৰপিছত আৰু এটা পাৰ্ট আছে পাৰ্ট মই বাৰু এইখিনি কাটি পেলাই দেখাই দিছোঁ এইটো অংশ হ'ল আৰু এইটো অংশ আছে এইটো অংশ আছে এইখিনি হৈ গ'ল এতিয়া বেল্টৰ জোখটো আছে বেল্টটো লাগিল বেল্টটোৰ কাৰণে আমাৰ বেক চাইডটোৰ পৰা জোখ ল'ব লাগে সমানকৈ বেক চাইডটো যিমান আছে সিমানখিনি ল'ব লাগে এয়া বহলটো মই সিমানখিনি লৈছোঁ এইটো মই এটা দাগ মাৰি দিছোঁ তাৰে পিছত এতিয়া এইখিনিনো আমি কিমান ল'ম এইখিনি ল'ম আমি 4 আৰু এইখিনিও আমি 4 লৈছোঁ কিন্তু ইয়াত আমি হাফ ইঞ্চি ওপৰত উঠাই দিম 4 হাফ হ'ব এইফালেও 4 হাফ উঠাই দিছোঁ মই উঠাই দিছোঁ এইখিনিতো মিডিল মাজৰ অংশত 4 আছে গতিকে এতিয়া আমি এই চেপটো দিম ইফালে তলফালে হাফ ইঞ্চি মই নমাই দিম তলফালে হাফ ইঞ্চি নমাই দিলে হেৰি কিমান থাকিব 4 থাকিব গতিকে চাওক এয়া মই এইটো এতিয়া চেপটো এই যে অকণমান যে বঢ়াই দিছোঁ এই বঢ়াই দিয়াৰ পৰা চেপটো এনেকুৱাকৈ দিব লাগিব তেতিয়া তাৰ ফিটিংটো বৰ ধুনীয়া হয় এইটো ইচ্ছা কৰে যদি আপুনি অকণমান আৰু দীঘল কৰিও দিব পাৰে কোনো কথা নাই মিলি যাব এইটো হৈ গ'ল এতিয়া মই এইটো কাটি দিম এইটো বেল্টৰ অংশ বেল্টৰ অংশ হৈ গ'ল এতিয়া আহিল হাতৰ জোখটো আমি হাতত কিমান কাপোৰ ল'ম এই যে আমি পিছফালৰ হাতখন কাটিছিলোঁ ইয়াৰ পৰা জোখটো ল'ব লাগিব ইয়াত আছে 7.5 ইয়াত যদি 8.5 আছে তেতিয়াহ'লে আমি ল'ব লাগিব 1 ইঞ্চি বেছিকৈ 9.5
গতিকে প্ৰথমে আমি ব্লাউজৰ হাতৰ কাপোৰখন আমি দুভাজ কৰি লৈছোঁ। দুখন হাতৰ কাৰণে দুভাজ 4 ভাজত লৈছোঁ। এতিয়া প্ৰথমতে দিশটো লাগিল, দিশ আছে 6.5, আমি দিশটো লৈছোঁ 6.5, মোৰ জোখটোত 6.5 দিয়া আছে। এতিয়া বুকুটো পালোঁ কিমান 8.5 আছিলে ন, 9.5, এয়া আমি 9.5 এটা দাগ কাটি দিছোঁ। এয়া 9.5 এটা দাগ কাটি দিছোঁ। গতিকে এইটো মই মিলাই পেলাই টানি দিছোঁ। এতিয়া এইখিনি মই 3.5 ল'ম তলত, এই 3.5 লৈছোঁ। এতিয়া 3.5 পৰা এইটো ওপৰলৈ ধুনীয়াকৈ মিলাই দিব লাগে। এয়া মই মিলাই দিছোঁ। এইটো মই হাতৰ কাৰণে কাটিব পৰা হৈছোঁ। এয়া মই আৰু মুহুৰি অংশ হাতৰ এই মুহুৰি অংশৰ কাৰণে মানে হাতৰ এই জোখটোৰ কাৰণে মোৰ কিমান আছিলে 6.5 আছিলে, 6.5 আছিলে। গতিকে মই 1 ইঞ্চি বেছিকৈ ল'ম। 6.5 আছিলে তো মোৰ 6.5 আছিলে, গতিকে মই 7.5 লৈছোঁ। এয়া 7.5 লৈছোঁ, 7.5 লৈছোঁ। এইখিনি মই অলপ বেছিকৈ লৈছোঁ কাৰণ এইখিনি মোৰ চিলাইত যাব। এতিয়া মই হাতখন কাটিব পৰা হৈ গৈছোঁ। এয়া মই কাটি দিলোঁ। এতিয়া ফ্ৰণ্ট চাইডৰ কাৰণে এইখিনি অকণমান ভিতৰলৈ কাটি দিব লাগে, তেতিয়া হাতৰ শ্বেপটো বৰ ধুনীয়া হয়। এয়া ফ্ৰণ্ট চাইডৰ কাৰণে মই এইখিনি কাটি দিলোঁ। এয়া এই দুখন হাত দুখন হাত হৈ গ'ল। এইটো মই লাইলিনহে কাটিছোঁ, কিন্তু মেইন কাপোৰটো মোৰ আছে। মেইন কাপোৰটো মোৰ বহুত কম আছে। মেইন কাপোৰটো কম থকাৰ কাৰণে মই আপোনালোকক কাটি দেখুৱাব নোৱাৰিম, কাৰণ ইয়াত বহুত জৰা দিব লাগিব। গতিকে আপোনালোকে এই পাৰ্টখিনি ওপৰে পেলাই পেলাই আপুনি মেইন কাপোৰটো কাটিব পাৰে। এইখিনি ব্লাউজৰ কাটিংটো হৈ গ'ল। এতিয়া যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে, যদি বুজি পাইছে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় ঘৰত চেষ্টা কৰক কাটিবলৈ। নিশ্চয় পাৰিব, নোৱাৰাৰ কোনো কথা নাই। আৰু যদি সঁচাকৈ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।